हेलो गुड मर्निंग नमस्कार सबके वेलकम बैक टू माय अनादर मिली ব্লগ বাপৰে আজি ইন্ট্ৰডাকশ্যনটো বহুত ধুনীয়া হ'লচোন আহক যাওঁ কলেজ যুদ্ধ এখন যুঁজিবৰ কাৰণে ইমান যে ধূলি কলেজত চুলিকেইডাল ধুই আহিছিলোঁ সেইটো বৰবাদ হ'বগৈ আজি কলেজত গৈ মই দেখিলোঁ গান্ধীজীকে দো বন্দৰ বুঢ়া মত দেখো বুঢ়া মত বলো কিন্তু ঘৰে ইয়াৰে অপজিটটো হে চ' ফাইনেলি মই দেখালোঁ মই যে ইম্পজিশ্যন লিখিছোঁ সবাৰ আৰু মনটো ধন্যীয় হৈ গ'ল মানে ধন্যীয় কলেজত যে ইমান জোৰছে ভূমিকম্প আহিছিলে যে লাইব্ৰেৰীটো গোটেই ভাঙি পেলালে নাই নাই ধেমালি কৰিছোঁ নিজে ভাঙিছে ইহঁতে নতুনকৈ বনাব মানে আজি পিছে লাষ্ট পোষ্টিং হয় অভাৰঅল চাৰ্জাৰী চ' মনটো ভালো আছিলে গালি বহুত খাওঁ মানে এইটো ডিপাৰ্টমেণ্টটোত মই গালিৰ কথা ওলাইছে যাতে কৈ দিওঁ আজি ক্লাছত মোক ছাৰে বহুত বেয়াকৈ গালি দিছে মানে মই জেনেৰেলি নাকান্দোৱে তেনেকৈ কিন্তু মোক কান্দিব লগা হৈ গৈছে অনলি বিকজ অফ দিছ ননচেন্স শ্বিট মানে মোক পেলাই দিম ভাঙি চিঙি মাথাটো যে ইমান বেছি বেয়া আৰু খানা দেখি যে আৰু কান্দো কান্দো লাগিল এই গোবৰবোৰ খাবই মন নাযায় মাষ্টৰে আমাক দুখনমান কিতাপ জেৰক্স কৰিব দিছিলে তো সেই জেৰক্সৰ অৰ্ডাৰ দি থৈ গ'লো গধূলি আহি কিনে লৈ যাম ফাইনেলি আজি কুলক্ষণি দিনটো শেষ হ'ল আৰু মোৰ ৰুম আহিলোঁ ফাইনেলি